নিৰামিষ দিনত এনেকৈ পনীৰ তৰকাৰীখন বনালে আপুনিও মাছ মাংস পাহৰি যাব। মোৰ ঠিক তেনেকুৱাই হৈ আছে। মিক্সি জাৰ এটাত আদা 2 টুকুৰামান লৈছোঁ, ইলাচি 2টা লৈছোঁ আৰু দালচিনি অকণমান, গোটা জিৰা, গোটা ধনিয়া, কেইটামান কাজু আৰু এটা ডাঙৰ বিলাহী দিছিলোঁ, দেখাব থাকি গ'ল। এতিয়া মই পেষ্টটো বনাই ল'লোঁ। ইফালে ফুলকবি আলু বইল হ'ব দিছিলোঁ, তাকে উলিয়াই আছোঁ। ফুলকবি আৰু আলুখিনি অকণমান ৰঙচুৱা পৰালৈকে ভাজি ল'ম, মানে ফ্ৰাই কৰি ল'ম আৰু এয়া দেখিছে। এতিয়া ফুলকবি আৰু আলুখিনি দি দিলোঁ। আমাৰ আকৌ কাতি মাহটো সম্পূৰ্ণ নিৰামিষ, মাছ মাংস ৰচুন পিঁয়াজ একো নচলে। আৰু দেখিছে আপোনালোকে মই ৰচুন দিয়া নাই। আৰু জিৰা, গোটা ধনিয়া এইবোৰতো নিৰামিষতো খাব পাৰে। অকণমান তেল দি এতিয়া এখিলা তেজপাত দি পিচি থৈ দিয়া এয়া কি দিছিলোঁ নহয় মই, এইখিনি এতিয়া ইয়াতে ঢালি দিলোঁ। এতিয়া অকণমান ভাজি ল'ম। আৰু সম্পূৰ্ণ এমাহ কাতি মাহটো আমাৰ দিনবোৰ কেনেকৈনো পাৰ হয় গমেই নাপাওঁ। এনেকৈ প্ৰায় খাই থকা হয়, ৰচুন পিঁয়াজ মাছ মাংস একো নচলে। আৰু দেখিছে এতিয়া পনীৰখিনি মই কাটি ল'লোঁ, 2জন মানুহৰ পনীৰ। আৰু ইফালে ফ্ৰাই কৰি থৈ দিয়া ফুলকবি আৰু আলুখিনি ইয়াতে ঢালি দিলোঁ। দেখিছে ইমান যে সোৱাদ হয় এনেকৈ বনালে। আৰু দিছোঁ কেঁচা মটৰ পনীৰ প্ৰায় খাই থকাই হয়। আৰু ফুলকবিৰ লগত মই আগতে খাইছিলোঁ, কিন্তু বহুত দিন হ'ল খোৱা নাছিলোঁ। নিৰামিষ দিনত এনেকৈ কেনেকৈনো বনাওঁ কি বনাওঁ তেনেকৈ ভবা হয়। ফটককৈ মনলৈ আহিলে আজি ফুলকবিৰ লগত মটৰ পনীৰ তেনেকৈ মিক্স বনাওঁ। আৰু সঁচাই ইমান যে সোৱাদ হৈছিল। আৰু 2টা জলকীয়া দিলোঁ। মোৰ প্ৰায় হৈয়ে গৈছে আজি নিৰামিষ পনীৰ তৰকাৰীখন। আৰু দিছোঁ ফ্ৰেছ কেঁচা ধনিয়া, দেখিছে খুব লোভনীয় হৈছে আৰু খায়ো যে ইমান ভাল লাগিলে। যদি খোৱা নাই এবাৰ বনাই খাবচোন এনেকৈ নিৰামিষ দিনত।